নমস্কাৰ সকলোকে আগন্তুক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। যিহেতু আজি আম্বেদকাৰ জয়ন্তী, সেইবাবে ভাৰতৰ মাৰ্কেট বন্ধ আছে। সেইবাবে আজি ক্ৰিপ্ট' ট্ৰেডিঙৰ বিষয়ে কিছু কথা শিকিম বুলি ভাবিছোঁ। আপোনালোকে জানেই বহুতে যে বিটকইন বুলি এটা ক্ৰিপ্ট' কাৰেঞ্চি আহিছিল 2008ত। জাপানৰ ছাতোশি নাকামোটো নামৰ এজন ব্যক্তিয়ে এইটো প্ৰথম ইনভেণ্ট কৰিছিল বুলি কয়, কিন্তু আজিলৈকে তেখেতৰ ফেচটো কোনেও দেখা নাই বা তেখেতৰ মানুহজনক কোনেও পাৰ্চনেলি দেখা নাই। এনেই বহুতে গেছ কৰে এইজনে হ'ব পাৰে বুলি, কিন্তু তেখেতক কোনেও দেখা নাই আজিলৈকে। আৰু তাৰপিছত বহুখিনি ক্ৰিপ্ট' কাৰেঞ্চি আহিলে। সেই ক্ৰিপ্ট' কাৰেঞ্চিয়ে পিছলৈ এটা নতুন যুগৰ সূচনা কৰি দিছিল আচলতে ডিজিটেল কাৰেঞ্চিত। আৰু যিহেতু আমি যিবিলাক কাৰেঞ্চি ইউজ কৰোঁ, ইণ্ডিয়ান ৰুপিজ বা বিভিন্ন দেশে নিজৰ দেশৰ কাৰেঞ্চি ইউজ কৰে, আৰু নিজৰ বেংক থাকে। আমাৰ যেনেকৈ ইণ্ডিয়া RBI থাকে মানে ৰেগুলেটৰী হিচাপে, তেনেকৈ প্ৰতিখন দেশৰ ৰেগুলেটৰী থাকে। আৰু মানে দেশ এখনে নিৰ্দিষ্ট এটা কাৰেঞ্চি বনালে তাৰ যিটো মেইন ৰাইটটো নিজে ৰখাই থয়, গভৰ্ণমেণ্টে মানে ৰাইটটো ৰখাই থয়। সেইবাবে বহুতৰ ক্ষেত্ৰত প্ৰব্লেমো আছিলে। কিছু মেনুপুলেট কৰিব পাৰে বুলি কয়, কিছুমানে পইচাটো মেনুপুলেট কৰে বা কিবা ব্লেক মানি তেনেকুৱা কথা আহি পৰিছিলে কিছুমান কথা। ক্ৰিপ্ট' কাৰেঞ্চিয়ে সকলোবিলাক ধাৰণাই চেঞ্জ কৰি দিলে। ক্ৰিপ্ট' কাৰেঞ্চি কোনো চেণ্ট্ৰেলাইজ কাৰেঞ্চি নহয় আচলতে, ইয়াৰ কোনো ফিজিকেল ভেলু নাই। আচলতে ই ডিজিটেল এছেট হয় আৰু ইয়াৰ কোনো মানে চেণ্ট্ৰেল কোনো বডি নাই। ইয়াক যিকোনো মানুহে আপুনিও মাইনিং কৰিব পাৰে। ব্লক চেইন বুলি কয়, ইয়াৰ ব্লক চেইন থাকে। ব্লক চেইন মাইনিং কৰি পিয়াৰ টু পিয়াৰ ট্ৰেন্সফাৰ হওঁতে মাইনিং কৰি আপুনিও ইয়াত বিটকইন আৰ্ণ কৰিব পাৰে। আচলতে ডিচেণ্ট্ৰেলাইজ বুলিলে আমি বুজি পাওঁ যে আপুনি চাব পইচাবোৰত এটা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লিখা থাকে বা যিকোনো দেশৰ ৰিজাৰ্ভ বেংকটোৰ নাম লিখা থাকে যি পইচাটো বনায়। আৰু তেনেকৈ আমাৰ যদি কাৰোবালৈ পইচা পঠিয়াবলগীয়া হয় থ্ৰু বেংকেদিয়ে পঠিয়াবলগীয়া হয় মানে লেনদেন কৰিবলৈ হ'লে। কিন্তু বিটকইনত আপোনাৰ কোনো বেংকৰ ৰিকুৱাৰমেণ্ট নাথাকে আচলতে, আৰু ইয়াক ট্ৰেক কৰাটো ইজি নহয় আচলতে। পইচাটো আমি যদি কাৰেঞ্চিটো লেনদেন কৰোঁ, আপুনি কাৰ হাতৰ পৰা কালৈ গৈছে পইচাটো পূৰা ৰেকৰ্ড থাকে। কিন্তু ইয়াত সেইটো মানে গভৰ্ণমেণ্টৰ ওচৰত ৰেকৰ্ড নাথাকে আচলতে। পাৰ্চনেল যিখিনিয়ে ইউজ কৰে বিটকইন, তেওঁলোকৰ মাজতে ৰেকৰ্ডটো থাকে যে এই বিটকইনটো কাৰ পৰা কালৈ গৈছে। আৰু বিটকইনৰ ট্ৰেনজেকশ্যনটো যিটো ট্ৰেক কৰিব নোৱাৰি কাৰণে বহুতবিলাক গভৰ্ণমেণ্টে এইটো মানে ইলিগেল কৰি থৈছে। আৰু ইণ্ডিয়াতো এইটো প্ৰায় ইলিগেলৰ টাইপে, কিন্তু আনঅথৰাইজ মানে এইটো ইণ্ডিয়াত লিগেলো নহয় ইলিগেলো নহয়, অথৰাইজেই হোৱা নাই আচলতে। ইয়াৰ কোনো মানে কমিটিয়ে নাই ইয়াৰ ওপৰত, কিন্তু টেক্সটো লয় ইয়াত। বিটকইনৰ ওপৰত টেক্স আছে, কিন্তু বিটকইনটো কেছ লেনদেন মানে ডিজিটেল এছেটটো কেছ লেনদেনত পূৰা বেন আছে ইণ্ডিয়াত আচলতে। বহুতে ভাবিব পাৰে আমি UPI ট্ৰেনজেকশ্যন কৰি আছোঁ, সেইটোতো ডিজিটেল ট্ৰেনজেকশ্যনেই। আচলতে এইটো ট্ৰেনজেকশ্যনটোহে ডিজিটেল, কিন্তু ইয়াৰ তাত আমি যিটো পইচা পঠিয়াওঁ তাৰ এগেইনষ্টত আমাৰ বেংক একাউণ্টত পইচাটো জমা হৈ আছে, আৰু সেই একাউণ্টত পইচা জমা হৈ থকাটোহে আমি আচলতে ট্ৰেন্সফাৰ কৰিব পাৰোঁ। কিন্তু বিটকইন বা ইথেৰিয়াম এইবিলাক যিবিলাক ক্ৰিপ্ট' কাৰেঞ্চি আছে, সেইবিলাক টোটেলি ডিফাৰেণ্ট বস্তুটো, টোটেলি ডিফাৰেণ্ট এটা ব্লক চেইন টেকন'লজিত আচলতে এইটো মুভ কৰে, বা এইটো টেকন'লজিটোৱে বেলেগ হয় আচলতে। আমাৰটো হৈছে এইটো ডিজিটেল ট্ৰেনজেকশ্যনটোহে ডিজিটেল আমাৰ, কিন্তু তাৰ এগেইনষ্টত কেছ পইচা জমা হৈ থাকে বেংকত। এইটো বিষয়ে আপোনালোকে গুগল কৰি চাব পাৰে, বা ইউটিউবতো বহুত ভিডিঅ' আছে আপোনালোকে চাব পাৰে। যিহেতু এটা বিটকইনৰ প্ৰাইচ যেতিয়া ষ্টাৰ্ট হৈছিলে 2008-10 তেনেকুৱা ওচৰা-ওচৰিত আচলতে ইণ্ডিয়াৰ মূল্যত, ভাৰতৰ মূল্যত 2 টকা 3 টকা বা তেনেকুৱা পৰা ষ্টাৰ্ট হৈছিলে। আৰু এতিয়া প্ৰায় 74 lakhs এটা বিটকইনৰ প্ৰাইচ। মই লিষ্টখন দি দিছোঁ, আপোনালোকে দেখিছেই ভাৰতৰ মূল্যত এটা বিটকইনৰ প্ৰাইচ কোন চনত কিমান আছিল। ভাবি চাওক কিমান % ৰিটাৰ্ণ দিছে যিসকলে ইনভেষ্ট কৰিছিলে। সেইটো বাদ দিছোঁ আৰু আমি ইনভেষ্ট বা বিটকইনটো, আৰু ইণ্ডিয়াত বিটকইনটো কিনিব নোৱাৰে আচলতে। বিটকইন কিনাটো প্ৰায় বন্ধই কৰি থৈছে। কিন্তু আমি ইয়াৰ বিটকইনৰ যিটো ইণ্ডেক্স আছে বা যিটো পাৰপিচুৱেল কণ্ট্ৰেক্ট বুলি কয় আচলতে, তাত আমি ট্ৰেডিং কৰিব পাৰোঁ। বিটকইনত আমি ট্ৰেডিং কৰিব পাৰোঁ। বিটকইন বুলিয়ে নহয়, বহুতখিনি ক্ৰিপ্ট' কাৰেঞ্চি আছে। চলানা আছে, ইথেৰিয়াম আছে, বা বহুতখিনি আছে ক্ৰিপ্ট' কাৰেঞ্চি। আমি সকলোতে ট্ৰেডিং কৰিব পাৰোঁ ইণ্ডিয়াত। বহুতখিনি প্লেটফৰ্ম আহি গৈছে, আৰু FI ৰেজিষ্টাৰ্ড বহুত ভাল ব্ৰকাৰো আহি গৈছে। আৰু এইটো মাৰ্কেটৰ এটাই ভাল, আমাৰ ইণ্ডিয়া মাৰ্কেটত 5x মাৰ্জিন দিয়ে আচলতে। 5x মাৰ্জিন মানে কি, আপোনাৰ 1000 টকাটো ইণ্টাৰডে কাৰণে 5000 টকা বুলি কেপিটেল হিচাপে ধৰি ট্ৰেড কৰিবলৈ দিয়ে। কিন্তু ইয়াত আপোনাৰ মাৰ্জিনটো আপুনি নিজে মেনেজ কৰি ল'ব পাৰে। আপ টু 200% মাৰ্জিন দিয়ে, মানে আপোনাৰ 1000 টকাটো 2 লাখ হিচাপে ধৰি আপুনি ট্ৰেড কৰিব পাৰে ইয়াত। ইয়াৰ আৰু এটা বেনিফিট হৈছে ইয়াত 24/7 খোলা থাকে আচলতে। ইয়াত 365 দিনৰ 24 ঘণ্টাই খোলা থাকে ইয়াত।
সেইটো এটা ডাঙৰ বেনিফিট। আৰু যিসকলে 9 to 5 জব কৰে, ইণ্ডিয়া মাৰ্কেটত ট্ৰেড কৰিলে তেওঁলোকৰ বহুত অসুবিধা হৈ যায়, কিন্তু তেওঁলোকৰ বাবে এইটো বহুত সুবিধা কৰি দিছে আচলতে এই ক্ৰিপ্ট' মাৰ্কেটখনে। সেইকাৰণে আচলতে ক্ৰিপ্ট' মাৰ্কেটখন বহুত উঠি গৈছে অলপ দিনৰ পৰা। লাষ্ট 5 yearsটো পূৰা আপত আছে ক্ৰিপ্ট' মাৰ্কেট। ভিডিঅ'টো দীঘলৈ গৈ আছে। ক্ৰিপ্ট' এনেকুৱা আৰু বহুত কথা আছে শিকিবলগীয়া, জানিবলগীয়া আমি। সেই বিষয়ে আৰু নেক্সট ভিডিঅ' আহিব, আপোনালোকে চাই থাকিব আৰু ক্ৰিপ্ট'ৰ বিষয়ে বহুত কথা শিকি থাকিব পাৰিব।